দালি তাৰপিছতে এইবিলাক বস্তু গেছৰ বাহা চাহা এইবিলাক এনেকৈ পেলাই দিছে এইবিলাক চব পেলাই দিছে এইটো আছিল হেৰি ফিল্টাৰটো নমস্কাৰ বন্ধু বান্ধৱীসকল SB ব্লগৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ গাইজ আজি মই আকৌ মঙলদৈ আহিলোঁ ইভিনিং টাইমত আহিলোঁ একদম আপোনালোকে আগত দেখিছে আমি কেনেকৈ আহিলোঁ মোৰ লগ পিংকু আমি দুয়োটাই একেলগে আহিছোঁ মানে কি মাজতে গাড়ী আমি নাপালোঁ মানে কি আৰু পটকৈ এখন ট্ৰাক পালতে আগতে উঠি আহিলোঁ তাৰপিছতে আজি এটা স্পেচিয়েল ভিডিঅ' গাইজ মানে বন্ধু বান্ধৱীসকল মই মানে বৃহস্পতিবাৰৰ পৰাই ঘৰ গৈছিলোঁ মানে ছুটি লৈছিলোঁ গাটো ইমান এটা ভাল নাছিল তাৰপিছত আহি দেখোঁ যে ঘৰৰ অৱস্থা এয়া চাওক এয়া ৰুমৰ অৱস্থা এইটো কিনিছিলোঁ আজি প্ৰায় দুদিন হৈছিল কি উৎস এসপ্তাহ হৈছিল এইটো উৎসৰ পেকেট এটা হয় ছুপাৰ উৎস এদিন মাত্ৰ খাইছিল ফিনিছ অনুভৱ কেনেকুৱা ৰুমত তুমি ঘৰত যাওঁতে কি আলহী মাতিছিলা ইয়াত বান্দৰ আলহী মাতিছিলা একদম 2000 মান টকাৰ বস্তু চব একদম চাউল দাউল চব চেটেলি বেটেলি কৰিছে চাও আপোনালোকক দেখুৱাইছোঁ এইখিনিয়ে অৰ্ডাৰ গাখীৰৰ পেকেটো গোটেই মানে খুলিছে এই বিস্কুট পেকেট এটা আছিল নতুন মই খোৱাই নাছিলোঁ মানে খোলাই নাই সেইটো শেষ আৰু একোৱে নাই মানে কাৰ্টুনত যিবিলাক বস্তু অকল গেলামালৰ বস্তু আছিল সেইবিলাকো গোটেই মানে হেৰি কৰিছে আৰু গেছটো উল্টাই থৈছে প্লাছ ফিল্টাৰটো মানে আধা পাৰ্ট কিমাননো কম আৰু অলপ দেখুৱাই দিব আহক আপোনালোকক চাওক এইটো অসমীয়া আলু আছিল এইটো ঘৰৰ পৰা অনা আছিল অসমীয়া আলু তাৰপিছত এইবিলাক হ'ল আটাটো গোটেই চেটেলি ভেটেলি কৰিছে এইবিলাক চব বান্দৰে কৰিছে তাৰপিছতে চাওক এইফালে আহোঁ যদি আমি পাকঘৰৰ ফালে এইবিলাক চব তহি লওঁ এইবিলাক এইবিলাক হ'ল দালি তাৰপিছতে এইবিলাক বস্তু গেছৰ বাহা চাহা এইবিলাক এনেকৈ পেলাই দিছে এইবিলাক কুকাৰ চুকাৰ চব এনেকৈ পেলাই দিছে এইটো আছিল হেৰি ফিল্টাৰটো তলত পেলাইছে ওপৰৰ ঢাকনিটো পেলাই এনেকৈ ঢাকনি মানে এইটোৱে ফিল্টাৰ চেছ কৰি দিছে চব চেছ এই গেছ চেছ চব বাৰ্ণাৰ চাৰ্ণাৰ চব চাইড কৰি দিছে এইবিলাক দালি এইবিলাক চাউল চব কি অত্যাচাৰ মানে গাইজ কি কম চব তহি লং হেৰি আগতে অহা নাছিল মানে এবাৰ মই ইয়াতে কল থৈ দিছিলোঁ মানে অকণমান গেলি গৈছিল তাৰপিছত খাক বুলি বান্দৰক এইফালে ওলাই থৈ দিছিলোঁ তাৰপিছত লৈ গ'লো ইয়াতে তাৰপিছত তেতিয়াৰ পৰা মানে পোৱালি এটা মানে ইফালে সোমাইছিল এবাৰ তাৰপিছত দুটা মোৰ লৈ গৈছে ইফালে থোৱা আছিল তাৰপিছত সেই দুটা লৈ গ'ল সেইদিনাই দেখিছোঁ তাৰপিছতে ঘৰত গৈছোঁ যাওঁতে মানে এতিয়া এনেকুৱা আৰু পুৰা 3টামান সোমাই আহিছে কিজানি পোৱালি মই যেতিয়া আহিছোঁ এইখিনিত মানে 3টা বান্দৰ হেৰি হৈ আছে পোৱালি বান্দৰ সেইকাৰণে কয় বহিব দিলে সোমাব বিচাৰে এই আমাৰ লগতো তেনেকুৱাই হৈছে এই বান্দৰকেইটাক মানে কি মই আহিলে কিবা ফল এইকাৰণে আনিলে সিহঁতকো ধৰ অলপ চলপ দিয়া যায় বাকলিটো হ'লেও পেলাই দিওঁ বা অকণমান খোৱা ৰোৱা হ'লেও পেলাই দিওঁ তো আজি সিহঁতে তাৰে পৰিণাম দিছে সিহঁতে ভিতৰত সোমাই আহিছে আহি এইবিলাক কৰিছে এইবিলাক চাওক না গাইছ এইবিলাক চব টোটেল 2-3 হাজাৰমান টকা লছ কৰি দিছে গোটেইটো এতিয়া খাবলৈ একোৱে নাই সেইকাৰণে আমি দুইটাই হোটেলত যাই খাই আহিমগৈ এতিয়া কি ক'ব উপায় নাই জয় হনুমান আপোনাৰ নিশ্চয় আমাক কৰিলে এই লুটি ঘটি
আমাৰ এওঁ এতিয়া এইবিলাক চব চাফা কৰি আছে আজি আৰু বৰ বিশেষ চাফা কৰি নাথাকোঁ কাৰণ মই ইমান দূৰৰ পৰা আহিছোঁ আৰু এইও মই অলপ আগত অফিচৰ পৰা আহি পাইছে এইবিলাক কিবাকৈ শাৰী কৰি থৈ দিয়ক আমি ৰুমটো চেঞ্জ কৰিম মানে এইটো ৰুম নাথাকোঁ আৰু ইফালে এটা ৰুম আছে সেইটো ৰুমত যামগৈ এইবিলাক শ্বিফ্ট কৰি দিম মানে আজিতো যিখিনি লষ্ট হ'লে আৰু উপায়টো নাই এইটো আৰু কোনো ভাবি চিন্তি কৰা বস্তু নহয় এইটো যিহেতু আমাৰ বস্তু কৰা কাম এইখিনি আৰু উপায় একো নাই যাব লগা আছিল গ'ল আৰু এতিয়া আমি ৰুমটো চেঞ্জ কৰি দিম এতিয়া আগন্তুক তেনেকুৱা নহয়